বিশ্বাসৰ অন্য এটা নাম হৈছে বন্ধুত্ব। আজি আন্তঃৰাষ্ট্ৰীয় বন্ধুত্ব দিৱস। বন্ধুত্ব হৈছে তেজৰ সম্পৰ্কতকৈও বন্ধুত্বৰ সম্পৰ্ক অতি বিশেষ। জীৱনত আগবাঢ়ি যাবলৈ আমাক প্ৰেৰণা দিয়ে বন্ধুৱে। বন্ধু যেন আমি সকলোৱে বাছি লোৱা পৰিয়াল। বন্ধুৰ সৈতে তেজৰ সম্পৰ্ক নাথাকে ঠিকেই, কিন্তু আমাৰ আপোনসকলৰ সমানেই গুৰুত্ব লাভ কৰে বন্ধুৱে। বন্ধুৰ লগত আমি আমাৰ মনলৈ অহা যিকোনো কথাৰ বিষয়ে কথা পাতিব পাৰোঁ আৰু যিয়ে আমাক জীৱনৰ প্ৰতিটো সময়তেই সহায় কৰে। হয়, ভাৰতত আগষ্ট মাহৰ প্ৰথম দেওবাৰটোত বন্ধুত্বৰ দিৱস পালন কৰা হয়। সেই অনুসৰি চলিত বৰ্ষৰ ৩ আগষ্টত অৰ্থাৎ আজি বন্ধুত্ব দিৱস। পৰিয়ালৰ লোকক ক'ব নোৱাৰা বহু কথা আমি বন্ধু-বান্ধৱীক সহজে ক'ব পাৰোঁ। সেইবাবেই বন্ধুত্বৰ সম্পৰ্ক অতি বিশেষ। বন্ধুত্ব দিৱসৰ ধাৰণাটোৱে 1950 চনত হলমাৰ্ক কাৰ্ডৰ প্ৰতিষ্ঠাপক জয়ছ হলৰ দ্বাৰা আমেৰিকাত উৎপত্তি লাভ কৰিছিল। কিন্তু সেই সময়ত এই দিৱস উদযাপনৰ কোনো বিশেষ দিন নাছিল। 2011ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে আন্তঃৰাষ্ট্ৰীয় বন্ধুত্ব দিৱসৰ আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰিছিল। 1997ত ৰাষ্ট্ৰসংঘই এই পদ্ধতি গ্ৰহণ কৰি সমন্বয়ৰ আহিলা হিচাপে বন্ধুত্বক বিশ্বব্যাপী উদযাপনৰ ভেটি স্থাপন কৰে। ভাৰতত আগষ্ট মাহৰ প্ৰথম দেওবাৰটোত এই দিন উদযাপনৰ কাৰণ এই যে দেওবাৰটো সামাজিক ৰীতি-নীতিৰ লগত ভালদৰে খাপ খাই পৰে আৰু এই দিনটোত প্ৰত্যেকেই বন্ধু-বান্ধৱীৰ সৈতে উপভোগ কৰিবলৈ সময় লাভ কৰে। এই দিনটোত বন্ধু-বান্ধৱীক শুভেচ্ছা বাৰ্তা, ফুল, বন্ধুত্বৰ বেণ্ড আৰু উপহাৰ দি মানুহে নিজৰ মৰম আৰু যত্ন প্ৰকাশ কৰা হয়। বন্ধুত্ব হৈছে তেজৰ সম্পৰ্কতকৈও গভীৰ আৰু ঘনিষ্ঠ এক বহুমূলীয়া বন্ধন। আন্তৰ্জাতিক বন্ধুত্ব দিৱস কেৱল বন্ধু-বান্ধৱীক উপহাৰ দিয়াৰ দিন নহয়, বিশ্বাস, বুজাবুজি আৰু নিঃস্বাৰ্থ প্ৰেমক সামৰি লোৱা বন্ধনক শক্তিশালী কৰাৰ এক সুযোগ। দূৰত্ব হওক বা ব্যস্ততা, প্ৰকৃত বন্ধুৱে কেৱল আপোনাৰ মৰম আৰু মনোযোগ আশা কৰে। এই দিনটোক বিশেষ কৰি তুলিবলৈ বহুত টকা খৰচ কৰাটো প্ৰয়োজনীয় নহয়, কিন্তু গুৰুত্বপূৰ্ণ কথা হ'ল আপোনাৰ প্ৰকৃত অনুভৱ আৰু সময়।